কেনেকুৱা লাগিছে এই গণোৎসৱৰ যিটো সফলতা এই সফলতাৰ ওপৰত সংগতি ৰাখি অসম চৰকাৰ নিৰ্দেশ অনুক্ৰমে প্ৰাথমিক বিদ্যালয় ৰাজ্য উৎসৱ আয়োজন কৰিছে। নমস্কাৰ বন্ধুসকল, আৰু এটা স্পেচিয়েল ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু মই বৰ্তমান আছোঁ ৰঙামুখ LP স্কুল ৰঙামুখ প্ৰাথমিক বিদ্যালয়ত মই আছোঁ। ধুনীয়াকৈ এটা উৎসৱ আয়োজন কৰিছে। কেনেকুৱা কি উৎসৱ ফল বান্ধৱী চাওক, ধুনীয়াকৈ বিহুৱতী দল আহি আছে বিনোবাত হৈ ধুনীয়াকৈ আয়োজন চলি আছে। ধুনীয়াকৈ ঢোলৰ মাত শুনি আছে, শোভাযাত্ৰাৰ কাৰণে ৰেডি হৈ আছে। আৰু কি উৎসৱ জানিব উপস্থিত থকা জ্যেষ্ঠ আমাৰ সন্মানীয় বৰা ছাৰ আৰু জ্যেষ্ঠ সন্মানীয় ৰাইজ আৰু লুঙামুখবাসী ৰাইজ, ছাত্ৰ ছাত্ৰীসকল, বিভাগীয় ফালৰ পৰা যি আমাৰ ৰাইজৰ উৎসৱ প্ৰত্যেক বছৰে কেইখনমান নিৰ্বাচিত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়, তাৰে আজি আমাৰ পৰম সৌভাগ্য লুঙামুখ প্ৰাথমিক বিদ্যালয়ত আজি ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰিব আমি আগবাঢ়িছোঁ। তাৰে এটা অংশস্বৰূপে এই বৰ্ণাঢ্য শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰাৰ এই আয়োজন কৰা হৈছে। গতিকে সকলো লুঙামুখী ৰাইজক বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ দিশত নিজৰ হাত আগবঢ়াই দিবলৈ মোৰ ফালৰ পৰা আজি আমাৰ লুঙামুখ প্ৰাথমিক বিদ্যালয়ৰ ৰাইজৰ সহযোগত আজি এই কণ ল'ৰা ছোৱালীখিনিয়ে নিজৰ নিজৰ বিভিন্ন প্ৰতিভা মানে আজি দেখুৱাইছে। সেইটোকে লৈ আমি গোটেই উৎসাহিত। ল'ৰা ছোৱালীখিনি, বিশেষকৈ ল'ৰা ছোৱালীখিনিয়ে বেছি উৎসাহিত। তেওঁলোকৰ এতিয়া গৈ আছে উলিওৱা হৈছে। এই শোভাযাত্ৰাটোত আমাৰ অতিকৈ মনোমোহা দৃশ্য প্ৰতিফলিত হৈছে। আমি এইটো ভৱিষ্যতেও এনেকৈ বৰ্তাই ৰাখিম বুলি আমি আশা কৰিছোঁ। এইটোকে মই কামনা কৰিছোঁ। ঠিক আছে, ৰৈ দিব, অলপ ঘূৰি দিব। বাওঁ চাইডৰ পৰা ঘূৰিব, বাওঁ চাইডৰ পৰা ঘূৰি চাইডলৈ সকলো। ছাৰ, আজি অনুষ্ঠানৰ বিষয়ে অলপ কৈ দিয়ক আমাক ৰাইজক। বহুত বহুত ধন্যবাদ। আজি এতিয়া ৰাজ্য উৎসৱ পালন কৰি থকা হৈছে লুঙামুখ প্ৰাথমিক বিদ্যালয়ত। মানে এই গণোৎসৱৰ যিটো সফলতা এই সফলতাৰ ওপৰত সংগতি ৰাখি অসম চৰকাৰ নিৰ্দেশ অনুক্ৰমে প্ৰাথমিক বিদ্যালয় ৰাজ্য উৎসৱ আয়োজন কৰিছে। আৰু এই ৰাজ্য উৎসৱৰ লগত সংগতি ৰাখি এটা শোভাযাত্ৰা, বৰ্ণাঢ্য শোভাযাত্ৰা এটা আয়োজন কৰি আমি সকলো ওলাই আহিছোঁ। আৰু খুবেই ভাল লাগিছে যে এনেকুৱা অনুষ্ঠানবিলাক হৈ থাকিব লাগে। ৰাইজৰ সহযোগিতা আৰু যিটো উদগনি, সেইখিনিয়ে ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ ভৱিষ্যতৰ শিক্ষা জীৱনৰ শৈক্ষিক তেওঁলোকৰ মানদণ্ডটো উন্নত কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। হাইড্ৰ কৈ দিয়া অনুভৱ তোমালোকৰ আজি কেনেকুৱা লাগিছে? নামটো কি তোমালোকৰ? নামটো কি ধৰা? কইনাৰ নাম কি?
জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান আজি গৌৰৱে গাওঁ তোমাৰ এই জয় গান মোৰ পতাকালি তোমাৰ চৰণত বন্ধুসকল ৰোগামুখ প্ৰাথমিক বিদ্যালয়ৰ সুন্দৰ শোভাযাত্ৰা দেখাবলৈ আহি আছে শেষ হ'ব আৰু স্কুল পাইছোঁহি আৰু কি কি হওক সকলো দেখাম বহুত বহুত ধুনীয়া ধুনীয়া অনুষ্ঠান আছে নাটক গীত কবিতা ডান্স সকলো আছে সকলো দেখিব চাই খালি ভিডিঅ'ত সংৰক্ষিত আসনত বহিবলৈ অনুৰোধ জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আসন গ্ৰহণ কৰক
সন্মানীয় লুঙামুখ অঞ্চলৰ মোৰ অতিকৈ শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল, সন্মানীয় লুঙামুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, সন্মানীয় লুঙামুখ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, মোৰ শ্ৰদ্ধাৰ আমনি কৰিব বিচৰা নাই, তথাপিও লুঙামুখ প্ৰাথমিক বিদ্যালয় আমাৰ কপিলী শিক্ষাখণ্ডৰ আটাইতকৈ এখন ভাল স্কুল। বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা হ'ল নিশ্চয় কমেণ্ট কৰি ক'ব। এটা সুন্দৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ, সুন্দৰ অনুষ্ঠান। এই লুঙামুখ প্ৰাথমিক বিদ্যালয়ৰ সুন্দৰ অনুষ্ঠান, ৰাইজৰ উৎসৱ সুন্দৰ লাগিছে। সুন্দৰ নাটক, সুন্দৰ কবিতা, সুন্দৰ নৃত্য। এই ভিডিঅ'ত অনুষ্ঠানবোৰৰ কিছু অংশহে আপোনালোকক দেখুওৱা হৈছে। সম্পূৰ্ণ ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ। যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, আৰু যদি ভাল লাগিছে নিশ্চয় শ্বেয়াৰ কৰক। আৰু 1 তাৰিখে হ'ব ধামাকা পাৰ্টি। 1 তাৰিখে এটা ধুনীয়া প্লেন হৈ আছে, ধুনীয়া জেগাত নগাঁও মৰিগাঁও ইউটিউবাৰ মিলি গৈ আছোঁ এটা ধুনীয়া জেগাত। ক'ত যাব এতিয়ালৈ ঠিক হোৱা নাই, কিন্তু গৈ আছোঁ ধুনীয়া জেগাত। সুন্দৰ লাগিব। খালি আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আমাৰ ভিডিঅ'বোৰ।